নমস্কাৰ মেথমেটিক্স কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 1.5ৰ 3 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। 3 নম্বৰ প্ৰশ্নটোত আছে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি ধৰা c আৰু সেই বৃত্তৰ ব্যাসৰ ধৰা d অনুপাত বুলি কোৱা হৈছিল, অৰ্থাৎ পাই = c/d। দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে। এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা? ইয়াতে পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে আৰু সেই বিৰোধিতা কিদৰে মীমাংসা কৰিবা তাৰ বিষয়ে আমি অলপ লিখিলেই হ'ল। প্ৰশ্নত আমাক বৃত্তৰ পৰিধি দিয়া আছে। বৃত্তৰ পৰিধিৰ কথা কৈছে আৰু পৰিধিক c বুলি লিখা হয় আৰু বৃত্তৰ পৰিধিৰ সূত্ৰ হ'ল 2πr। বৃত্তৰ পৰিধিৰ সূত্ৰ হ'ল 2πr আৰু আমাক ব্যাস দিয়া আছে। ব্যাসক d বুলি কোৱা হয়। ব্যাসৰ সূত্ৰ হ'ল 2r। এতিয়া পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে, এইটো আমি অলপ মীমাংসা কৰিব লাগে। এতিয়া আমাক দিয়া আছে পৰিধি আৰু ব্যাসৰ অনুপাত। পৰিধি হ'ল c, ব্যাস হ'ল d, অনুপাত মানে হৰণ। গতিকে ওপৰত হ'ব c, ওপৰত হ'ব পৰিধি, তলত হ'ব ব্যাস। c মানে পৰিধি, d মানে ব্যাস। পৰিধিৰ সূত্ৰ হ'ল 2πr আৰু ব্যাসৰ সূত্ৰ হ'ল 2r। ওপৰত যদি চাওঁ 2πr এটা অপৰিমেয় সংখ্যা আৰু 2r এটা পৰিমেয় সংখ্যা। যদি আমি এটা পৰিমেয় সংখ্যাৰে এটা অপৰিমেয় সংখ্যাক পাওঁ, এটা অপৰিমেয় সংখ্যাক আমি হৰণ কৰোঁ, সদায় আমি এটা অপৰিমেয় সংখ্যা পাম। ইয়াতে যদি 2 কেঞ্চেল হ'ব, r কেঞ্চেল হ'ব, ইয়াতে বাকী থাকিব পাই। গতিকে পাই এটা অপৰিমেয় সংখ্যা। এটা ওপৰতো অপৰিমেয় সংখ্যা, তলতটো পৰিমেয় সংখ্যা। এটা অপৰিমেয় সংখ্যাক পৰিমেয় সংখ্যাৰে যদি আমি হৰণ কৰোঁ, সদায় আমি এটা অপৰিমেয় সংখ্যা পাওঁ। অৰ্থাৎ আমি এনেকৈ লিখিব পাৰিম। অৰ্থাৎ ওপৰত হ'ব পৰিধি, c মানে পৰিধি, d মানে তলত হ'ব ব্যাস। এতিয়া পৰিধিৰ সূত্ৰ হ'ল 2πr, ব্যাসৰ সূত্ৰ হ'ল 2r। ওপৰতটো এটা অপৰিমেয় সংখ্যা, আৰু 2rটো হ'ল পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা। এতিয়া যদি আমি এটা অপৰিমেয় সংখ্যাক পৰিমেয় সংখ্যাৰে হৰণ কৰোঁ, আমি সদায় এটা অপৰিমেয় সংখ্যা পাওঁ। অপৰিমেয় সংখ্যা। যিহেতু এটা অপৰিমেয় সংখ্যাক পৰিমেয় সংখ্যাৰে হৰণ কৰিলে আমি অপৰিমেয় সংখ্যা পাওঁ, এতেকে আমি লিখিব পাৰিম, পাই এটা অপৰিমেয় সংখ্যা। 4 নম্বৰটো আছে ৰুট 9.3ক সংখ্যা ৰেখাত উপস্থাপন কৰা। ৰুট 9.3ক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে। ৰুট 9.3 সংখ্যা ৰেখাত বহাবলৈ হ'লে প্ৰথমতে আমি সংখ্যা ৰেখাটো আঁকি লওঁ। তোমালোকে স্কেলেৰে 1 চেণ্টিমিটাৰ কৰি সংখ্যা ৰেখাটো প্ৰথমতে আঁকি ল'বা। ইয়াতে প্ৰথমতে 1 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, 3 দিবা, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, ইয়াতে 15, এনেকৈ তোমালোকে 1 চেণ্টিমিটাৰ কৰি দি ল'বা। সংখ্যা ৰেখাটো দুয়োফালে এনেকৈ কাৰ চিন দি ল'বা। তাৰপিছত ইয়াতে সংখ্যাবিলাক দিবা। 0 ইফালে হ'ব 1, 2, 3, বাওঁফালে হ'ব -1, -2, -3, -4, -5, -6, -7, -8, -9, -10, -11। যিহেতু আমি 9.3 বহাব লাগে, 9.3 ইয়াতে এইটো 9 হ'ব, ইফালে 0.3, অৰ্থাৎ সৰু তেনেকৈ 3টা আঁচ বঢ়াই দিবা। এইটোত হ'ব 9, 9ৰ পৰা সৰু 3টা আঁচ। এইটো যদি 9 হয়, সৰু 3টা, 1, 2, 3টা, এনেকৈ সৰু 3টা আঁচ বহাই দিবা। এইটো হ'ল 9.3 পালোঁ। এতিয়া আমি কম্পাছেৰে লম্ব সমদ্বিখণ্ডক আঁকিম। কম্পাছেৰে লম্ব সমদ্বিখণ্ডক আঁকিবলৈ হ'লে প্ৰথমতে কম্পাছটো 1ত থবা। 1ত থৈ
বাওঁফালে 9.3 মিলাবা ইয়াতে 9.3 কম্পাছটো বহাম আৰু ইয়াতে 1ত বহাম 1ত থৈ কিনে ইয়াতে 1ত থলো আৰু বাওঁফালে 9.3 তাৰপিছত আমি লম্ব সমদ্বিখণ্ড আঁকিম লম্ব সমদ্বিখণ্ড আঁকিবলৈ হ'লে ওপৰ ফালে এটা বৃত্তচাপ দিব লাগিব আৰু তল ফালে এটা বৃত্তচাপ দিব লাগিব ওপৰ ফালে এনেকৈ এটা বৃত্তচাপ দিব লাগিব আৰু সেইদৰে তল ফালেও এটা বৃত্তচাপ দিব লাগিব আমি ওপৰ ফালে এটা বৃত্তচাপ দিলো আৰু তল ফালে এটা বৃত্তচাপ দিলো আমি 1ত কম্পাছ থৈছিলো এবাৰ আকৌ 9.3 ত কম্পাছ থম থৈ কিনে বৃত্তচাপটোক কটাকটি কৰাকৈ আৰু এটা বৃত্তচাপ আঁকিম এনেকৈ এটা বৃত্তচাপ আঁকিম যাতে ওপৰ ফালে কটাকটি কৰে আৰু তল ফালেও যাতে কটাকটি কৰে তল ফালেও কটাকটি কৰাকৈ আমি এটা বৃত্তচাপ আঁকিলো এতিয়া কটাকটি কৰা বিন্দু দুটাৰ মাজেৰে আমি এটা লম্ব সমদ্বিখণ্ড আঁকিম স্কেলেৰে ইয়াতে কটাকটি কৰা বিন্দুটো হ'ল এইটো আৰু তল ফালেও কটাকটি কৰিছে তল ফালে কটাকটি কৰা বিন্দুটো এইটো এতিয়া এইটো তলৰ বিন্দুৰ পৰা ওপৰৰ বিন্দুলৈকে আমি এটা লম্ব সমদ্বিখণ্ড আঁকিম ওপৰৰ বিন্দুটো আকৌ এবাৰ দেখাই দিওঁ ওপৰৰ বিন্দুটো হ'ল এইটো হ'ল ওপৰৰ বিন্দু আৰু তলৰ বিন্দুত এইটো হ'ল তলৰ বিন্দু একেবাৰে সিধা হোৱাকৈ আমি এনেকৈ এটা লম্ব সমদ্বিখণ্ড আঁকিম যাতে কটাকটি কৰা বিন্দুৰ মাজেৰে যায় এনেকৈ কটাকটি কৰা বিন্দুৰ মাজেৰে পাৰ হৈ যাব লাগিব আৰু ইয়াতে যদি আমি চাওঁ লম্ব সমদ্বিখণ্ডক ডালে 4ৰ ইফালে কটাকটি কৰিছে এইটো বিন্দুত কটাকটি কৰিছে তাৰপিছত আমি কটাকটি কৰা বিন্দুটোত কম্পাছ থম থৈ কিনে এটা অৰ্ধবৃত্ত আঁকিম কটাকটি কৰা বিন্দুটোত কম্পাছটো থলো তাৰপিছত ইফালে 1ৰ পৰা আঁকিছিলো আমি 1ত কম্পাছ থম ইফালে আমি 1ত কম্পাছ থলো এইটো 1ত কম্পাছ থলো আৰু ইফালে 9.3 ৰ পৰা আঁকিছিলো আমি 9.3 ত কম্পাছ থম 9.3 ইয়াতে এইটো আছিল 9.3 আমি 9.3 ত কম্পাছ থলো থৈ কিনে এটা বৃত্তচাপ আঁকিম ইফালে 9.3 হ'ব আৰু ইফালে 1 হ'ব আমি এটা অৰ্ধবৃত্ত আঁকিব লাগিব 9.3 পৰা আৰু ইফালে 1ত যাই মিলিব লাগিব এইটো ইফালে ইয়াতে 1 পাইছে 1ৰ পৰা এটা বৃত্তচাপ আঁকি কিনে আৰু ইফালে 9.3 হ'ব লাগিব এইটো 9.3 আমি এনেকৈ এটা অৰ্ধবৃত্ত আঁকিলো এনেকৈ আঁকিব লাগিব যাতে ইয়াতে 9.3 পায় আৰু ইফালে 1ত পায় এইটো কাৰেক্ট হ'বই তাৰপিছত এইটো 0ৰ পৰা আমি 90 ডিগ্ৰী হোৱাকৈ এটা লম্ব আঁকিম 0ৰ পৰা যাতে 90 ডিগ্ৰী হয় তেনেকৈ একদম সিধা কৰি আমি এটা লম্ব আঁকিম লম্বটো এনেকৈ আঁকিব লাগিব যাতে 90 ডিগ্ৰী হয় 0ৰ পৰা আমি লম্ব হোৱাকৈ 90 ডিগ্ৰী হোৱাকৈ এটা লম্ব আঁকিলোঁ তাৰপিছত 0ত কম্পাছ থম কম্পাছ থৈ কিনে আমি এটা বৃত্তচাপ আঁকিম আৰু সেইটো হ'ব √9.3 য'ত কটাকটি কৰে ইয়াৰ পৰা আমি এটা বৃত্তচাপ আঁকিম আৰু এই বৃত্তচাপটোৱে য'ত কটাকটি কৰে সেইটোৱে হ'ব √9.3 এতিয়া আমি বৃত্তচাপটো আঁকিলোঁ বৃত্তচাপটো দেখিলোঁ যে আমি 9 9ৰ অলপ বাহিৰত হ'ব কাৰেক্ট 3ত পৰিছে 3ৰ অলপ বাহিৰত হ'ব গতিকে এইটো হ'ব √9.3 ইয়াৰে এই বিন্দুটো হ'ব √9.3 আৰু ইয়াতে তোমালোকে √9.3 বুলি লিখি দিবা এইটো আমি কেনেকৈ কৰিলোঁ ইয়াৰ এটা অংকন প্ৰণালী লিখিব লাগে ইয়াৰে আমি অংকন প্ৰণালী অলপ লিখিব লাগিব অংকন প্ৰণালী ইয়াতে √9.3 এইখিনি √9.3 কেনেকৈ হ'ল অংকন প্ৰণালী লিখিব লাগিব তোমালোকৰ স্কুলত যদি অংকন প্ৰণালী লিখি দিছে তোমালোকে অংকন প্ৰণালী লিখিবা মই ইয়াতে অংকন প্ৰণালীখিনি লিখি নিদিওঁ অংকন প্ৰণালীখিনি স্কুলত তোমালোকক যদি লিখি দিয়ে লিখিবা নহ'লে নিলিখিবা এইখিনি নিজে কৰি ল'বা অংকন প্ৰণালী আৰু চিত্ৰটো চাই ল'বা